টু মাই ইউটিউব চেনেল গাইজ। মানে বহুত দিন হ'ল ভ্লগ চগ দিয়া নাছিলোঁ আৰু লগতে মানে চেনেলটো অলপ আজিকালি সিমান ভিউজ চিউজো নোহোৱা হৈ গৈছে, ডাউন হৈ গৈছে চেনেলটো। আপোনালোকে অলপ চাব ভিডিঅ'বোৰ সকলোৱে। মানে বহুত দিন ভ্লগ দিয়া নাই কাৰণ ক'তো যাব পৰা নাই আৰু অলপ কিবা বেমাৰো হৈছিল, ক'লেও যাব পৰা নাই। আৰু আজি এনেই আৰু অলপ গাঁৱৰে ভিডিঅ' এটা দিম, আপোনালোকে চাব। এনেই দেখুৱাম আৰু কিবাখিনি যি পাৰোঁ দেখুৱাম, আপোনালোকে ভিডিঅ'টো খালি শেষলৈ চাব। মই এতিয়া এনেকুৱা আশ্ৰমত আছোঁ, বহুত পুৰণি আশ্ৰমখন, মানে বহুত মানে ককাহঁতৰ যুগৰে হয় এইখন আশ্ৰম। চবৰে বহুত ধুনীয়া হয়, বহুত শীতল হয়। ইয়াতে মানে মানুহবোৰ আহে, বহুত আহে, বহিব আহে গৰম দিনত। আৰু বহুত কিবা এটা নেচাৰেল এটা আছে, মানে বহুত ধুনীয়া হয় আশ্ৰমখন। আৰু পিছফালে এইটো মন্দিৰটো আছে, এইটো চাওক আপোনালোকে, ভালকৈ দেখাই আছোঁ। এইটো চাওক, বহুত ধুনীয়া, বহুত পুৰণি হয়। আৰু ইয়াৰে গছবোৰ চাওক না, পূৰা একদম বহুত ডাঙৰ ডাঙৰ আৰু বহুত ধুনীয়া গছ। এডাল বেল গছ হয়, চাওক। আৰু পৰিৱেশটো কিবা এটা ধুনীয়া। আৰু এইডাল গছ দেখিছেনে আপোনালোকে, চাওক এবাৰ। আৰু আপোনালোকে যেতিয়া দেখিলে সেইডাল গছ মানে বহুত পুৰণি হয়। মানে মানুহে কয় তাত বোলে কিবা এটা সুৰঙা এটা আছে, তাৰে ভিতৰত মানে বগা ঘোঁৰা এটা আছিল বোলে। মানে সকলোৱে কয় আৰু মানে সেই গছডালৰ পৰা বোলে বগা ঘোঁৰা এটা ওলায় আৰু ৰাতিপুৱা পূৰা দৌৰে। মানে এইটো বিশ্বাস কৰে আৰু কিছুমানে বোলে দেখিছেও, আৰু মই বাৰু দেখা নাই বাৰু, হৈছে কথাটো। আৰু আজিকালি মানে নোলায়, কাৰণ কি আজিকালি মানুহবোৰ অলপ গম পাইছে আৰু সেইকাৰণে আৰু উৎপাতত থাকিব নোৱাৰে আৰু কি আৰু ভগৱানে আৰু সেইবাবে আৰু আজিকালি নোলায়। বাট ভাল ধুনীয়া আশ্ৰমখন চবৰে। আৰু আহে ইয়াতে, মানুহ আহে মানে কিবা উৎসৱ হ'লে বা আহি থাকে মানুহবোৰ ইয়াতে। চাওক কি এটা ধুনীয়া, গোটেই চাওক মন্দিৰটো এবাৰ। আৰু পুখুৰী এটা আছে, পুখুৰীটো মই দেখাই আছোঁ। এইটোৱে পুখুৰী গাইছ, পিছফালে আপোনালোকে দেখা পাইছেনে? ৰ'ব দেখাই আছোঁ। এইটো পুখুৰীটো এইটো হয়, চাওক বহুত ডাঙৰ পুখুৰী হয়। মাছ চাছ আছে বাৰু পুখুৰীটোত। চাওক কি এটা ধুনীয়া নেচাৰটো চাওক না গাইছ, বেলেগ চাব নালাগে, নেচাৰটো চাওক। আৰু মন্দিৰটোৰ মহত্বটো চাওক আপোনালোকে, কি এটা নেচাৰ, পূৰা জংঘল, ধুনীয়া আৰু পূৰা সেউজীয়া। আৰু আপোনালোকেতো জানেই আজিৰ যুগত মানে ভক্তি মেইন, ভক্তি নহ'লে একো নাই। কাৰণ ভক্তি কৰি থাকিলে আপুনি সুখত থাকিব পাৰিব। আৰু সেইকাৰণে সকলোৱে ভক্তি কৰি থাকক। আৰু মন্দিৰ দৰ্শন সকলোৱে কৰে, মন্দিৰ দৰ্শন কৰিও ভাল পায়। আৰু ভাল মন্দিৰবোৰ দেখুৱালে সকলোৱে ভাল পায়। আৰু যিহেতু বহুত ধুনীয়া ধুনীয়া মন্দিৰ আছে, লগতে আমাৰ গাঁৱৰ মন্দিৰবোৰো আচলতে আমি দেখুৱাব লাগে। কাৰণ কিয়, মন্দিৰ কেৱল ডাঙৰ মন্দিৰতে যে ভগৱান আছে, ডাঙৰ বিখ্যাত মন্দিৰতে যে ভগৱান আছে সেইটো কথা নহয়। কাৰণ ভগৱান সকলোতে আছে, সেয়ে আমি সকলোবোৰ মন্দিৰে দেখুৱাব লাগে। এইটো সৰু মন্দিৰ, এইটো নেদেখুৱাওঁ সেনেকুৱা নহয়, আমি সকলো মন্দিৰে দেখুৱাব লাগে। সেইকাৰণে ময়ো দেখাই আছোঁ, আপোনালোকেও দেখুৱাব পাৰিলে। আৰু গাইজ আপোনালোকে এটা কথা জনাবচোন, আপোনালোকে ফুড চেলেঞ্জ ভাল পায় নেকি? মানে আজিকালি প্ৰায়ভাগে মানে ফুড চেলেঞ্জ কৰি থাকে, আৰু ফুড চেলেঞ্জ বহুত ট্ৰেণ্ডত আছে, আৰু বহুতেই ভালো পায়। যদি ভাল পায় আপুনি কমেণ্ট কৰি জনাব, নেক্সট আমি ফুড চেলেঞ্জ বনাম। মন্দিৰটো ভালকৈ চাই লওক আপোনালোকে একবাৰ। দোকানত গৈছিলোঁ এই শিখৰ আনবা, সেই নাপলোঁ শিখৰ। আজি কি হ'ব, আজি কেনেকৈ চলিম? আজি শিখৰেই নাপলোঁ, শিখৰেই মেইন। অলপ চুবৰটো লাগে না, নাপলৈ দে আৰু গাই আছে। আৰু এই ঘূৰি থকাতে গৈছি গাইছ, দোকানত গেলোঁ মেইন বস্তুৱে নাপলোঁ, শিখৰেই মেইন। সেই শিখৰে নাপলোঁ, কি হ'ব এতিয়া, কেনেকৈ চলবো এই দেহাটো গাইছ। কিন্তু এই দোকানীক কোনোবা দিনা ঘৰ যে মাৰিম। দুখন দোকান ঘূৰিলোঁ শিখৰ বিচাৰি শিখৰ লাগে, শিখৰ। ফাইনেলি 4-5খন দোকান ঘূৰি পাইছোঁ শিখৰ। এতিয়া যাই আছোঁ আমি শিখৰ খাব। চাই থাকক, পাই গ'লোঁ মৰমৰ বস্তুটো। কি খুজিছোঁ এই শিখৰৰ কাৰণে গাইছ, মানে আজিকালি মই এনেকৈ শিখৰৰ কাৰণে ঘূৰি পোৱা নাই। মানে য'তে যাওঁতে ডাইৰেক্টলি পাই যাওঁ। এই 4-5খন দোকান ঘূৰিছোঁ গাঁৱৰ, মানে ভাবক কিমান ঘূৰিব লগা হৈছে। ইফালৰ পৰা সিফালে শিখৰেই মোক ঘূৰিছি নে চাইকেলেই মোক ঘূৰিছি নে কিয়ে মোক বুজি পোৱা নাই তাৰমানে। যদিও গাইছ শিখৰৰ কাৰণে বহুত ঘূৰিব লগা হৈছে, তথাপিও সেইটো দুখ ভাগৰ বুলি অনুভৱ কৰা নাই। কাৰণ কিয়, শিখৰখিনি খোৱাৰ পিছত যোনটো তাৰমানে আমাৰ অনুভৱ হয়, সেইটো মানে আৰু বেলেগ ক'তো নহয়। মানে শিখৰ মেইন আৰু। যদি ইমানটো সমাপ্ত কৰিছে, আজি ভিডিঅ'টো বেছি দীঘল নাছিল। আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব। আজিলৈ বাই বাই, জয় অসম।